এয়া চাওক চিকেন তন্দুৰী বনি আছে, লেগ পিচ তন্দুৰী। আৰু এইফালে বনি আছে আমাৰ চিকেন গ্ৰেভি, অনলি চিকেন। আমাৰ কাৰিকৰজন হ'লে এইজনে। এয়া আমাৰ তন্দুৰী, এফালে চেয়া দিয়া ভাত, এফালে ব্ৰইলাৰ মাংস ৰেডি হৈ গ'ল। এয়া বাই ভাগ কৰি আছে আৰু এতিয়া আমি খাব লাগিব। আৰু এইফালে বেটাই খেলি আছে। বেটা হেল্ল' দোস্ত, স্বাগতম আমাৰ এনে এটা ভিডিঅ'লৈ। আজি মই কি কৰি আছোঁ, আজি মানে মই কিবা এটা কৰি আছোঁ আপোনালোকক দেখাম বুলি। তো এয়া চাওক, ইয়াত মই কি কৰি আছোঁ, এইটো চাওক। ইয়াত মানে এতিয়া মই চৌখা বনাইছোঁ। তো মানে আজি ঘৰলৈ অহা বহুত দিনেই হ'লতো, চেয়া দিয়া ভাত খাব মন গৈছে তাৰমানে, সেইকাৰণে মই চেয়া দিয়া ভাত বনাবলৈ চৌখা এটা বনাইছোঁ। তো আপোনালোকেও দেখাম, ময়ো তাত বনাম আৰু। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, কেনেকুৱা হয় চেয়া দিয়া ভাত। আৰু লগতে আছে আমাৰ ব্ৰইলাৰ মাংস আৰু কিবা কিবি হ'ব আৰু। তো দেখাই আছোঁ, আপোনালোকে চাই থাকিব। এতিয়া মই চৌখাটো খান্দি লওঁ আৰু চৌখাটো কানি এটাই কি কৰিছোঁ দেখাই আছোঁ আপোনালোকক। তো আপোনালোকক ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইবো কৰিব। তো এতিয়া মই চৌখাটো আগতে খান্দি লওঁ, তো ভিডিঅ'টো চাই থাকিব। আৰু চৌখাটো বনাওঁ মানে চৌখাটো এতিয়া ৰেডি হৈয়ে গ'ল। এতিয়া মানে কি ক'ম আৰু, মানে আমাৰ এতিয়া বজাৰ কৰিব যাবলগীয়া হৈছে। তো লগৰজন আহিব, বজাৰ কৰিব যাম। আৰু লগতে আমাৰ বেটা আৰু মাইনো ঘৰত নাই, স্কুল গৈছে, সেইটো আহি পাব। আৰু আমি বজাৰ কৰি বস্তুখিনি লৈ আহোঁগৈ। তো এয়া আমাৰ মাইনা আৰু বেটা স্কুলৰ পৰা আহি পালেহি। এইটো বেটা খেলি আছে, মাইনে খৰি ৰ'দত দি আছে। আৰু ময়ো দোকানলৈ গৈ আহি পালোহি। আৰু দোকান মানে কিনো আৰু ব্ৰইলাৰ লৈ আহিলোগৈ। তো এয়া চাওক ব্ৰইলাৰ ইয়াতে থৈ দিছোঁ, এতিয়া লাহেকৈ ঠিক ঠাক কৰিব লাগিব আৰু। তো মাইনে খৰি চৰি ৰ'দত দি লৈছে। এয়া চাওক মাইনে জুই জ্বলাইছে পানী গৰম কৰিবলৈ। আৰু এয়া বেটাই ব্ৰইলাৰটোৰ লগত খেলি আছে। এয়া তো পানী গৰম কৰি মেলি ব্ৰইলাৰটো ঠিক কৰি ল'বলৈ আগতে, তাৰপিছত আৰু বাকীখিনি কৰিব লাগিব। আৰু এয়া আমাৰ ৰাজু দাই মাংস কাটি এটালে, আৰু এইফালে আমাৰ মাইনুৱে শাক কাটি আছে, আৰু এইটো বেটা ইয়াত খেলি আছে। এইফালে বাইদেৱে আমাৰ চেয়া দিয়া ভাত পাতি আছে। এয়া চাওক পাতি আছে বাইদেৱে। এই তলতো তাৰমানে পানী আছে, এয়া ভাপৰ দ্বাৰা এইখিনি চাউলখিনি সিজিব তাৰমানে। চেয়া দিয়া ভাত এনেকৈ পতা হয়। তো চাই থাকক আপোনালোক ভিডিঅ'টো। এয়া আমাৰ চেয়া দিয়া ভাত ৰেডি হৈ গ'ল। এয়া চাওক বৰ ইমান টানকৈ লাগিছে। এয়া চেয়া দিয়া ভাত ৰেডি হৈ গ'ল, বৰা চাউলৰ চেয়া দিয়া ভাত। আৰু এইফালে আমাৰ ৰাজু দাই মাংস বনাই আছে, ব্ৰইলাৰ মাংস। এয়া চাওক ওলাইছে যে, পূৰা ধোঁৱা ওলাইছে। আৰু এইফালে চাওক চিকেন তন্দুৰীৰ কাৰণে লেগ পিচ দুডোখৰ ৰখা হৈছে। আৰু এফালে বেটাই খেলি আছে, আৰু খেলি আছে মানে কিনো আমনি কৰি আছে। এয়া চাওক চিকেন তন্দুৰী বনি আছে, লেগ পিচ তন্দুৰী। আৰু এইফালে বনি আছে আমাৰ চিকেন গ্ৰেভি, অনলি চিকেন। আমাৰ কাৰিকৰজন হ'লে এইজনে। এয়া আমাৰ তন্দুৰী, এফালে চেয়া দিয়া ভাত, এফালে ব্ৰইলাৰ মাংস ৰেডি হৈ গ'ল। এয়া বাই ভাগ কৰি আছে আৰু এতিয়া আমি খাব লাগিব। আৰু এইফালে বেটাই খেলি আছে। বেটা খাবলৈ ভাত ভাত। আৰু আমাৰ কাৰিকৰজনে নাখাওঁ বুলি কৈছে, মানে খাব আৰু কিনো খাই যাবি আৰু বনাইছ যদি। কাটি যাক কোন আহিছে। ৰাজু দাই খানা খাই আছে, এইফালে আমাৰ বেটাই খানা খাই আছে। এতিয়া মই খাম আৰু বাহেঁতি খাব। তো আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।
আজিলৈ ইমানেই ভিডিঅ'টো ইমানতে সামৰিছোঁ আৰু নেক্সট এটা ভিডিঅ'ত লগ পাম আৰু